হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ অসমীয়া চিনেমা ভাইমন দা চাবলৈ। এয়া দেখিছে নহয় কিমান ৰ'দ, কাৰণ আমি দুপৰীয়া 1 বজাতে ওলাইছোঁ ঘৰৰ পৰা, কাৰণ আমাৰ 2টাৰ পৰা 5টা বজালৈকে চিনেমাৰ টাইম আছে। এয়া খুৰী, মা, বৰমা, মৰম আমি ছটাই গৈছোঁ চিনেমা চাবলৈ। তাৰপিছতে আমি হল পাই গ'লোঁ। আপোনালোকে বাৰু ভাইমন দা চালেনে? আমি বাৰু চালোঁ দেই, কিন্তু বহুত বেছি ভালেই লাগিলে বাৰু চিনেমাখন চাই। এয়া আমি হলৰ পৰা ওলালোঁ, বৰমা, মা, খুৰী, মই। আমি চবৰে হাঁহি ওলাই গৈছে দেই চিনেমা চাই, কাৰণ চিনেমাখন চাই ভালেই লাগিলে। অসমীয়া চিনেমা যিহেতু ভালেই লাগে। এয়া আমাৰ মায়ে হাঁহি দিছে দেই সকলোকে। তাৰপিছতে চিনেমাৰ পৰা ওলাই আহি আমি ঘৰত সোমালোঁ, মোৰ মাৰ ঘৰত সোমালোঁ। মোক থৈ খুৰীহঁত ঘৰলৈ আহিলে, কাৰণ যিহেতু মই সেইদিনা ঘৰত থাকিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।